ৰঞ্জিত মেধি ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA ছেকেণ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্স অনাৰ্ছ তাৰ ৰাজনৈতিক তত্ত্ব নামৰ কিতাপখনৰ ছেকেণ্ড লেচনটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইতিমধ্যে আমি ফাৰ্ষ্ট লেচনটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, ভিডিঅ'টো চাই ল'ব। প্ৰশ্ন নম্বৰ 1 অতি চমু প্ৰশ্ন উত্তৰ সমতা কাক বোলে? উত্তৰ সাধাৰণ ভাষাত সমতা বুলিলে অসমতাৰ নিবাৰণ বা অসমতাৰ হ্ৰাস কৰা। সমতা মানে মানুহ মাত্ৰেই সামাজিক মৰ্যাদা, পাৰিতোষিক, চৰকাৰী নিযুক্তি, সামাজিক মৰ্যাদা লাভ আদি সকলো বিষয়তে অনুৰূপ বা সম্পূৰ্ণ একে ধৰণৰ সুবিধা আৰু আচৰণ লাভৰ ন্যায় সংগত কৰা। ২ নম্বৰ প্ৰশ্ন সমতাৰ ধাৰণা কিমান শতিকাত উৎপত্তি হৈছিলে? উত্তৰ ১৮ শতিকাত। বাৰ্কাৰৰ মতে সমতাৰ সংজ্ঞা দিয়া। উত্তৰ বাৰ্কাৰৰ মতে সমতাৰ নীতিয়ে বুজায় যে অধিকাৰ আকাৰত মোৰ বাবে যি ব্যৱস্থা সুৰক্ষিত কৰা হৈছে অন্যৰ বাবেও একেধৰণৰ সুৰক্ষিত কৰা হ'ব আৰু যিবোৰ অধিকাৰ অন্যলৈ আগবঢ়োৱা হৈছে সেইবোৰ মোকো দিয়া হ'ব। সুযোগ সমতা কাক বোলে? সুযোগ সমতা মানে হৈছে লিংগ বৰ্ণ নিৰ্বিশেষে বৈষম্যৰ অনুপস্থিতিত আৰু শিক্ষা নিয়োগৰ সা-সুবিধা আদিৰ ক্ষেত্ৰত সকলো লোকৰ সুযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত সমতা নীতি অৱলম্বন কৰা। ই নম্বৰ ৰাজনৈতিক সমতা বুলিলে কি বুজা? ৰাজনৈতিক অধিকাৰ ভোগৰ সমতাকে ৰাজনৈতিক সমতা বোলে। সাৰ্বজনীন ভোটাধিকাৰ, জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ, চৰকাৰত অংশগ্ৰহণ কৰাৰ অধিকাৰ, চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ, চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ আৰু ৰাজনৈতিক সমতাত অন্তৰ্ভুক্ত হয়। সদৰ্থক কৰ্ম নীতি বুলিলে কি বুজা? সদৰ্থক কৰ্ম নীতিয়ে সমাজৰ অৱহেলিত শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় প্ৰদান কৰাত গুৰুত্ব দিয়ে। সমাজত কিছুমান শ্ৰেণীৰ মাজত দেখোঁ গাঁথনিগত অসমতা দূৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰৰ গ্ৰহণ কৰা কিছুমান নীতি বা আঁচনি সদৰ্থক কৰ্ম নীতি বা আঁচনি বোলে। সমতাবাদ বুলিলে কি বুজায়? যি আদৰ্শ বা ভাৱধাৰাই সমাজত থকা সামাজিক আৰু অৰ্থনৈতিক অসমতা বুজাই ৰাখিব নিবিচাৰে আৰু সমতাক সদায় যুক্তিসংগত বুলি দাবী কৰে তাক অসমতাবাদ বোলে। অসমতা দূৰীকৰণৰ বাবে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট এটা ইতিবাচক প্ৰক্ৰিয়া লিখা। উত্তৰ ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদ। অসমতাৰ এটা ধৰণ উল্লেখ কৰা। অসমতাৰ এটা প্ৰধান ধৰণ হ'ল ৰাজনৈতিক অসমতা। ২ নম্বৰৰ প্ৰশ্ন 2 মাৰ্কৰ। সমতাৰ প্ৰধান প্ৰয়োজনীয় কথা দুটা লিখা। উত্তৰ সমতাৰ দুটা প্ৰয়োজনীয় কথা হ'ল কোনো মানুহ ধৰ্ম, জাতি, মতা, তিৰোতা আদিৰ ভিত্তিত বৈষম্যৰ বলি নোহোৱা, কোনো নিঃস্ব পৰিয়ালৰ জন্মগ্ৰহণ কৰা শিশুৱে উপযুক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্য বা সাক্ষৰতাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ সুবিধা পোৱা। এখন সমাজত সমতা স্থাপনৰ মূল লক্ষ্য কি? সমাজ কল্যাণ সাধন, সকলোৰে বাবে সকলো প্ৰকাৰৰ শোষণ নিষ্পেষণৰ পৰা মুক্তি লাভ। চি নম্বৰ প্ৰশ্ন সমতাৰ উৎকৰ্ষ সাধনৰ বাবে দুটা আনুষ্ঠানিক পদক্ষেপ উল্লেখ কৰা। মহিলাক ভোটাধিকাৰ প্ৰদান কৰা, সম্পত্তি, মাটিৰ খাজনা আদিৰ ওপৰত ভিত্তি কৰি ভোটাধিকাৰ দিয়া বন্ধ কৰা। বিশিষ্ট সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াই উল্লেখ কৰা 5বিধ অসমতা কি কি? ক নম্বৰ নাৰী পুৰুষৰ অসমতা, শৰীৰ বৰণ ভিত্তিক অসমতা, জাতি ভিত্তিক অসমতা, উপনিৱেশিক শাসন ভিত্তিক অসমতা, অৰ্থনৈতিক অসমতা। ই নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানত মহিলাৰ বাবে গ্ৰহণ কৰা 2বিধ সমৰ্থক কৰ্ম আঁচনি উল্লেখ কৰা। উত্তৰ সংবিধানৰ ক নম্বৰ সংবিধানৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ জৰিয়তে পুৰুষ মহিলা নিৰ্বিশেষে সমান কামৰ বাবে দৰমহা ব্যৱস্থা কৰা। সংবিধানৰ 15 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই লিংগ, ধৰ্ম, জন্মস্থান নিৰ্বিশেষে মানুহৰ মাজত কোনো বৈষম্যৰ সৃষ্টি নকৰিব। আচৰণ বিভিন্নতাৰ মূল কথা কি? উত্তৰ আচৰণ বিভিন্নতাৰ মূল দুটা কথা হ'ল বৈষম্যজনক আচৰণ, অবৈধ আচৰণ।